দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিটিআৰৰ CM প্ৰমোদৰ উপস্থিতিত আমি খন্তেক সময় আগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিলোঁ আৰু ইয়াত যিটো পৰিৱেশ আজি দেখিছোঁ এই পৰিৱেশৰ পৰা নিশ্চিত যে এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰে। যোৱা কেইটামান বছৰ মানাহ অঞ্চলত যি ধৰণৰ শান্তি আৰু সুৰক্ষাৰ কথা আহিছে এই কথাবিলাকে মানাহৰ পৰ্যটকৰ সংখ্যা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে আৰু মই ভাবোঁ যে এই অঞ্চলটো যিটো ভৌগোলিকভাৱে খুব সুন্দৰ অঞ্চল, দুখন ৰাষ্ট্ৰৰ মানে সীমামূৰীয়া অঞ্চল আৰু এই সীমাত থকা ৰাষ্ট্ৰ দুখনৰ সীমাত থকা এই অঞ্চলটোৰ ভৱিষ্যতৰ সম্ভাৱনা বহুত আছে। পৰ্যটনৰ ক্ষেত্ৰখনৰ সম্ভাৱনা আছে। গুৱাহাটীৰ পৰা একেবাৰে ওচৰত, এয়াৰপৰ্ট ওচৰত আছে। গতিকে সকলো দিশটো চাই আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভৱিষ্যতৰ সম্ভাৱনা বহুত দেখিছোঁ আৰু সেইকাৰণে আমি এইবেলি আশা ৰাখিছোঁ যে বিগত বছৰসমূহৰ ৰেকৰ্ড ভংগ কৰি এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটক আহিছে। যথেষ্ট আগবাঢ়ি আছে। আপোনালোকৰ কিবা পৰিকল্পনা আছে নেকি? এইবাৰ আমাৰ পৰিকল্পনা এইটোৱে যে মানাহে হওক বা অন্যান্য অসমৰ অঞ্চলে হওক স্থানীয় যুৱক যুৱতীসকলৰ সংস্থাপনৰ লক্ষ্যৰে আমি হোমষ্টে, যিটো আমি আমাৰ আলহী নামেৰে আমি হোমষ্টে বনোৱাৰ পৰিকল্পনা কৰিছোঁ, ইয়াক আৰু অধিক আগবঢ়াই নিব লাগে। বিগত সময়তো মানাহত আমি হোমষ্টে বনাইছোঁ। এইবাৰ আমাৰ লক্ষ্য আৰু বেছিকৈ হোমষ্টে আমি ইয়াত বনাব পাৰোঁ। এই হোমষ্টে স্থানীয় যুৱক যুৱতীসকলক সংস্থাপনৰ ৰাস্তা দিয়ে আৰু এই অঞ্চলসমূহত অৰ্থনৈতিক উন্নয়ন আৰু যিকোনো পৰ্যটক আহিলে পৰ্যটকৰ সা সুবিধাও আমি দিব পাৰোঁ আৰু সেইকাৰণে সেই কথাটোত এইবাৰ বেছিকৈ লক্ষ্য ৰাখিছোঁ। আজি ইণ্টাৰনেশ্যনেল টুৰিজিম ডে। এই ইণ্টাৰনেশ্যনেল টুৰিজিম ডেত আমাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে ইউনাইটেডলি আজি আমি ইনাগুৰেশ্যন কৰিছে। ৰাইজৰ কাৰণে অপিনিং কৰি দিয়া হৈছে। খুব ভাল লাগিছে। এই সময়ত আমাৰ ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ আৰু আমাৰ বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আগভাগ লৈছে। গতিকে মই ফৰেষ্ট ডিপাৰ্টমেণ্টেৰ এজন নিয়ম হিচাপে আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যকে প্ৰমুখ কৰি কাৰ্যবাহী সদস্যসকল, MCLAসকল, বন বিভাগ, পৰ্যটন বিভাগ আৰু বড়োলেণ্ডৰ বিভিন্ন বিভাগৰ ইয়াত উপস্থিত বিষয়া কৰ্মচাৰীসকল, সাংবাদিক বন্ধুসকল তথা উপস্থিত প্ৰকৃতিপ্ৰেমী সকলোলৈকে মই বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰ্যটন দিৱস। গোটেই বিশ্বতে এই পৰ্যটন দিৱস উদযাপন কৰা হৈছে আৰু অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে যৌথভাৱে আজি আমি মানাহত এই বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছোঁ। বিশ্ব পৰ্যটন দিৱসৰ লগতে সংগতি ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আজি আমি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিবলৈ ওলাইছোঁ। আমাৰ কাৰণে এটা আজি আনন্দৰ দিন। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰে যি ধৰণে পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে, ইয়াৰ পৰা আমি ভৱিষ্যতৰ দিনৰ এটা খুব ভাল দিনৰ ইংগিত পাইছোঁ। বিটিআৰত হোৱা শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থাই আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ হাৰ প্ৰতিটো বছৰে বঢ়াই লৈ গৈ আছে। মই আশা ৰাখোঁ এই একেই ধাৰা এইবাৰো থাকিব আৰু আমি সকলোৱে মিলি আজিৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ লগে লগে সকলো দিশ, বন্যপ্ৰাণী আৰু ইয়াৰ সুৰক্ষা, তাৰ লগে লগে ইয়াত সকলো বায়'ডাইভাৰ্চিটি সুৰক্ষিত কৰি যাতে আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক সকলো দিশত আগবঢ়াই নিব পাৰোঁ, সেই চেষ্টা আমাৰ থাকিব। কাৰণ ভৌগোলিকভাৱে মানাহ এনেকুৱা এটা অঞ্চল যি দুখন ৰাষ্ট্ৰৰ সীমাত আছে আৰু সেইকাৰণে ইয়াৰ পৰ্যটকৰ আকৰ্ষণ যথেষ্ট আছে। আমি আশা ৰাখোঁ যে সেই আকৰ্ষণক কেন্দ্ৰবিন্দু হিচাপে লৈ আমি যাতে ইয়াৰ পৰ্যটন ক্ষেত্ৰখন বঢ়াই নিব পাৰোঁ। পৰ্যটন ক্ষেত্ৰ বৃদ্ধি হোৱা মানে এই অঞ্চলৰ অৰ্থনৈতিক উন্নতি, সামাজিক উন্নতি। গতিকে এই অঞ্চলত যথেষ্ট সংখ্যক নতুন নতুন ব্যৱসায়ৰ সম্ভাৱনাই দেখা দিয়ে। আন্তঃগাঁথনিৰ ফালৰ পৰাও ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডত দুয়োটাতে যথেষ্ট আন্তঃগাঁথনি আমাৰ হৈছে আৰু ইমান যেতিয়া আহিব আন্তঃগাঁথনি নিজে নিজে হৈ গৈ থাকিব। গতিকে মই ভাবোঁ যে এইবিলাক আমাৰ কাৰণে ভাল দিনৰ ইংগিত আৰু আজিৰ দিনটোত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগত জড়িত
পৰ্যটন, বন সুৰক্ষা, বন বিভাগ সকলোৰে লগত জড়িত প্ৰতিগৰাকী ষ্টেক হোল্ডাৰকে মই শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে সকলোৰে সহযোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি বছৰে হোৱা বৃদ্ধিৰ লগে লগে এই বছৰ আৰু শ্ৰীবৃদ্ধি হ'ব বুলি আশা ৰাখি মই ইমানতে সামৰিছোঁ। ধন্যবাদ। Director Sabari. বিশ্ব পৰ্যটন দিৱস আমাৰ আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান খাই